বিকে এডুকেশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই ভূপতি আৰু আজি আমি শিকিবলৈ ওলাইছোঁ অনুশীলনী 6.3 ৰ 2 নম্বৰ অংকটো। ছাত্ৰ-ছাত্ৰীসকল যদি আগৰ ভিডিঅ'বিলাক তোমালোকে চোৱা নাই তেতিয়াহ'লে লিংকটো মই ডেছক্ৰিপশ্যনৰ তলত দি দিছোঁ, তাত ক্লিক কৰি আপোনালোকে চাব পাৰিব। তো আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী 6.3 2 নম্বৰ অংকটো। চিত্ৰত দিয়া আছে অডিচি আৰু OBA দুটা সদৃশ। BOCৰ মান দিয়া আছে, CDৰ মান দিয়া আছে। আমাক উলিয়াব দিছে DOC, DCO আৰু OAB। গতিকে DOC মানে হৈছে DOC এইটো কোণ, আৰু DCO এইটো কোণ উলিয়াব দিছে। এইটো 1 নম্বৰ, আমি এইটো 2 নম্বৰ দিলোঁ। আৰু OAB এই কোণ তিনিটা আমাক মান উলিয়াব দিছে। এই 1 নম্বৰটো, 2 নম্বৰটো আৰু 3 নম্বৰটো। তো দিয়া আছে কিন্তু তোমালোকে লিখি ল'বা, যিহেতু আমি প্ৰথমতে এইটোৰ পৰা ল'ম। এই DB এটা সৰল ৰেখা, তোমালোকে নৱম শ্ৰেণীত পাইছিলা। এইটো সৰল ৰেখা ধৰা হ'ল, এটা ৰেখাই এনেকৈ কাটিছে। এইটো যদি X হয়, গোটেইখিনি কিমান আছিল? গোটেই সৰল ৰেখাৰ মান কোণটো আছিল 180 ডিগ্ৰী। এইখিনি X হ'লে এইখিনি কিমান হয়? 180 - X। সেই একেদৰে DB ইয়াৰ ক্ষেত্ৰত সৰল ৰেখা, যিহেতু DB এটা সৰল ৰেখা এটাকে DB এইটো সৰল ৰেখা হোৱাৰ লগে লগে আমি এই কোণটো, এই গোটেই কোণটো 180 ডিগ্ৰী হয়, তাৰে এই কোণটোৰ মান উলিয়াব লাগে। আমাক এই কোণটো 1 নম্বৰ কোণটো উলিয়াব লাগে। গতিকে DOB কোণ, এই গোটেই কোণটো হৈছে সৰল কোণ 180 ডিগ্ৰী। এইটো হৈছে DOB, এই কোণটো সৰল কোণ মানে 180 ডিগ্ৰী। আৰু DOB মানে কি? যোগ হৈ আছে DOC আৰু COB, এই কোণ দুটা যোগ হৈ আছে। অৰ্থাৎ আমি যদি নাম দিওঁ এনেকৈ, দেখাটো আছে এনেকৈ, আৰু এইটো DOCB। গতিকে DOCৰ মান আমি এইটো আৰু এইটো যোগ কৰিলে আমি কি পাম? DOB। গতিকে DOB প্লাছত আমি কি লিখিম? DOC প্লাছ COB ইনটু 180 ডিগ্ৰী। DOC প্লাছ COB ইকুৱেল টু 180 ডিগ্ৰী। এই গোটেইখিনি 180 ডিগ্ৰী। এতিয়া মান দিয়া আছে, DOCৰ মান আমি উলিয়াব দিছে, DOC প্লাছ COBৰ মান দিয়া আছে 125 ডিগ্ৰী। 180 থাকিলে এইফালে 125টো এইফালে প্লাছ হৈ আছে, গতিকে এইফালে গ'লে হ'ব মাইনাছ। এইটো মাইনাছ কৰিলে হ'ব 55 ডিগ্ৰী। গতিকে আমি DOCৰ মান কিমান ওলাইছে? এইটো 55 ডিগ্ৰী। গতিকে আমাৰ এই এটা কোণৰ মান আমি পাই গ'লোঁ। এতিয়া চোৱা, DOC ত্ৰিভুজৰ পৰা, ত্ৰিভুজ DOCৰ পৰা পাওঁ। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান আছিল? ABC ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান আছিল? 180 ডিগ্ৰী, 180 ডিগ্ৰী। তোমালোকে জানা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত D কোণ, এইটো কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। অৰ্থাৎ ODC কোণ প্লাছ DCO কোণ প্লাছ DOC কোণ ইকুৱেল টু 180 ডিগ্ৰী। এইটো কোণ, এই কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান হয়? 180 ডিগ্ৰী হয়। এতিয়া আমি মানকেইটা বহাই দিম। ODCৰ মান 70 ডিগ্ৰী দিয়া আছে। এইটো DCO মান আমাক উলিয়াব দিছে, DCO প্লাছ DOCৰ মান আমি অলপ আগতে পালোঁ 55 ডিগ্ৰী, 180। এতিয়া DCO এই 70 আৰু 55 যোগ কৰিলে কিমান হয়? 125 ডিগ্ৰী। এইফালে 180 ডিগ্ৰী আছে। DCO ইকুৱেল টু এই 125টো আমি এইপিনে আনিলে কি হ'ব? ইয়াতে হৈ আছে প্লাছ, এইপিনে নিলে হ'ব মাইনাছ। গতিকে 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী মাইনাছ কৰিলে হ'ব এইটো 55 ডিগ্ৰী।
গতিকে আমাৰ ডিচিৰ মান কিমান ওলাইছে 55 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান ওলাইছে আমাৰ 55 ডিগ্ৰী ওলাইছে এতিয়া আমাৰ বাকি থাকিলে আমি ডিওসি পালো ডিসিও পালো তে ওএবি আমাক এতিয়া এই ওএবিৰ মানটো উলিয়াব লাগে এতিয়া দিয়া আছে এইটো দিয়া আছে ত্ৰিভুজ ওডিসি আৰু ওবিএ ওডিসি আৰু ওবিএ এই ত্ৰিভুজটা কি সদৃশ বুলি দিয়া আছে ত্ৰিভুজ ওডিসি সদৃশ ত্ৰিভুজ ওবিএ আমি জানো সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক আৰু কোণবিলাক সমান অনুৰূপ কোণবিলাক সমান গতিকে এইটোৰ ক্ষেত্ৰত ডি কোণটো আৰু এই বি কোণটো সমান হ'ব এই কোণটো সি কোণটো আৰু এই এ কোণটো সমান হ'ব আৰু এইটো ও কোণটো আৰু এইফালৰ এইটো কোণ সমান হ'ব গতিকে আমাক এইটো মান আমি 55 পাই গৈছো এইটো কোণৰ মান 55 ডিগ্ৰী ওলাইছে 55 গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব গতিকে এইটো কিমান হ'ব 55 ডিগ্ৰী গতিকে আমি পাই গলো তাকে ডিসি ও কোণ সমান ও এ বি কোণ এটো হৈছে সদৃশ হবে এটো কোণ দুটা সমান হল এই কোণটো আৰু এই কোণটো সমান গতিকে ও এ বিৰ মান কিমান হ'ব আমি ডিসি ৰ মান পাইছো ডিসি ৰ মান আমি 55 পাইছো গতিকে এটো মান কিমান হৈছে 55 ডিগ্ৰী গতিকে আমি তিনিটা কোণৰ মান আমি পাই গলো গতিকে গোটেইটা মান 55 ডিগ্ৰী হৈছে গতিকে ডিওসি ৰ মান 55 ডিগ্ৰী ডিসি ৰ মানো 55 ডিগ্ৰী আৰু কি বাকি থাকিল ওএবিৰ মান হৈছে 55 ডিগ্ৰী তো এইখিনি হ'ব এনসার তো ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা আজিলৈ ইমানে আৰু যদি আগৰ ভিডিওসমূহ তোমালোকে চোৱা নাই তলত ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা তোমালোকে চাই ল'বা